Hello people, it's day 2 and episode 3. আমি এতিয়া মানালীতে আছোঁ। এয়া দেখিছে নহয়, আপেল গছৰ পৰা আপেল ছিগি খাই আছোঁ। ইমান যে ভাল লাগিছে। আৰু গৈ আছোঁ আমি এতিয়া টুৱাৰ্ডছ লাডাখ। চাৰ্চু বুলি কয়, এইটো লেহ মানালীৰ হাইৱেত এটা হল পইণ্ট হয়। ইয়াৰ পৰা এপ্ৰক্স আপোনাৰ এতিয়া 200+ কিলোমিটাৰ্ছ আজি আমি ট্ৰেভেল কৰিম। মই ভাবিছিলোঁ বাইকত অহাটো কষ্ট, কিন্তু এইপিনে দেখিছোঁ মানুহ খোজকাঢ়িও লাডাখলৈ গৈ আছে। আৰু এইটো হৈছে অটল টানেল, যোনটো 9.2 কিলোমিটাৰ্ছ লং হয়। বিৰাট ধুনীয়া লাগিল টানেলটো ক্ৰছ কৰি। এণ্ড এইটো লাষ্ট পেট্ৰল পাম্প টুৱাৰ্ডছ মানে হানলি, আমি যোনখন লাডাখৰ গাঁৱত গৈ আছোঁ। আৰু পেট্ৰল পাম্প নাই, চ' আমি এতিয়া পূৰা ৰাস্তা ভৰাই লৈছোঁ। ইমান ধুনীয়া, মানে কি ক'ম, আই হেভ ন' ৱৰ্ডছ। যদি আপোনালোকে পূৰা ভিডিঅ'বোৰ চাব খোজে তেন্তে মোৰ ইউটিউব চেনেলত চাব পাৰিব, তাত মই ব্লগছ হিচাপত দিম। Thank you for watching.